নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰসেনজিৎ আৰু আপোনালোকে চাই আছে ভইচ নৰ্থ ইষ্ট ইউটিউব চেনেল। তো গাইজ মানে আজি মোৰ লগৰ এটাই বাইক কিনিব মানে হিমালয়ান, আৰু সি ক'লে যে এনেকৈ বাইক কিনিম আহ যদি আহিবি ভিডিঅ' বনাবলৈ। তো ভাবিলোঁ আৰু ভিডিঅ' বহুত দিন দিয়া নাই, এটা ব্লগ এটাও হ'ব আৰু প্লাছ বাইকখনো চাই আহোঁগৈ। তো এতিয়া আমি যাম গহপুৰলৈ। গহপুৰত গৈ পেলাই আপোনালোকক দেখামগৈ আমাৰ হিমালয়ানখনৰ ডেলিভাৰী আছে আজি। আৰু মেইন থিং হিমালয়ানখনৰ মানে কেছটো হৈছে কি, আমাৰ মৰমৰ বিকাশ দাৰ নেক্সট লেভেল দাৰ ক্ৰাছ মানে আমাৰ বিকাশ দা ক্ৰাছক আজি আনিবলৈ গৈ আছোঁ আমি। আৰু মোৰ লগত আছে দেৱজিৎ, আপোনালোকে মোৰ আগৰ ভিডিঅ' দেখিছেই। তো তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি পাই গ'লো ফাইনেলি। তো গাইজ আমি আহি পাই গ'লোহি গহপুৰৰ ৰয়েল এনফিল্ড। এয়া চাওক, আৰু এইখনেই হৈছে আমাৰ বিকাশ দাৰ ক্ৰাছ, মানে মোৰ লগৰটোৰ লগত যি আছে। তো চাই থাকক ভিডিঅ'টো, অকণ স্কিপ নকৰিব, চিনেমেটিক ভিডিঅ'ও ল'ব পাৰোঁ, ল'ব পাৰোঁ নহয়। তো আমি আহিতো আপুনি এতিয়া পালোঁহি ইয়াত। তাৰপিছত এতিয়া লগ পালোঁ আমাৰ হিমালয়ানৰ মালিকক। আহি যোৱা, কিবা এটা কোৱা, বাইক লৈ কেনেকুৱা? বাইক লৈ মানে বহুত এক্সাইটেড হৈ আছোঁ। কি বুলি ক'ব বোলে আপোনাক বুজাব পৰা নাই। নেক্সট লেভেলৰ বাইক লৈছা তুমি, নেক্সট লেভেলৰ ক্ৰাছখন লৈছা আকৌ হিমালয়ান। তো অভিনন্দন থাকিলে, লাহে লাহে চলাবা কিন্তু দেই। আৰু ছেফটি মেইন, ছেফটিটো সদায় মেইনটো হ'ব লাগে, ছেফটি। তো আৰু দেখা আছোঁ এতিয়া চিনেমেটিক শ্বুটখন, বাইকখনৰ চিনেমেটিক শ্বুট চাই থাকক ভিডিঅ'টো। এই আমাৰ লৈ আহিলে হিমালয়ান। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আমি এতিয়া আছোঁ গহপুৰৰ ব্ৰিজত আছোঁ। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু টাটা, বাই বাই।